মোক চিনি নাপায় কাৰ নাম নিৰ্মল কুমাৰ নাথ। অকল এইটাই নহয়, পৰিৱেশটো চাওক কিমান কি লেভেলৰ একদম ধুনীয়া। আৰু ইয়াতে ৰাখি থৈছোঁ মোৰ R15 বাইকখন ধুনীয়াকৈ পাৰ্ক কৰি বহাৰ কাৰণে ধুনীয়াকৈ মানে এইবোৰ বাঁহৰ চিট বনাই দিছে আৰু এইফালেও ধুনীয়াকৈ বাঁহৰ চিট আছে। চ' গাইজ স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। আৰু আজি হ'ল এপ্ৰিলৰ 4 তাৰিখ। আজি এপ্ৰিলৰ 4 তাৰিখৰ দিনটো এনেকুৱা ধৰণৰ চাব পাৰিছে আৰু ভাল লাগিছে। আজি বহুত ধুনীয়াকৈ ৰ'দ দিছে। তো এতিয়া মই গৈ আছোঁ মিলন ভাই আৰু বকুল ভাইক লগ কৰাৰ কাৰণে। চাওঁ আগলৈ কি হয়। আৰু চাব পাৰিছে এপ্ৰিলৰ 4 তাৰিখৰ মই মানে ভিডিঅ' এইখিনি জেগাতে মানে ষ্টাৰ্টিং কৰোঁ বেছিভাগ ভিডিঅ' ইন্ট্ৰডাকশ্যনটো এইখিনি জেগাতে দিওঁ। গতিকে এইখিনি জেগা মানে ভাল লাগে, বহুত খোলা জেগা একদম চাৰিওফালে মানে যিটো পৰিৱেশ বহুত। আৰু সন্মুখত দেখা পাইছে এখন ধুনীয়াকৈ গাড়ী আহিছে। আৰু আজিৰ দিনটো বহুত ধুনীয়া, দিনটো বহুত ভাল লাগিছে। চ' গাইজ ফাইনেলি আহি পালোঁ আমাৰ আপোনাৰ মাগুৰমাৰীৰ চাহ বাগান। এইফালে চাব পাৰিছে পৰিৱেশটো চাওক কিমান কি লেভেলৰ একদম ধুনীয়া। আৰু ইয়াতে ৰাখি থৈছোঁ মোৰ R15 বাইকখন ধুনীয়াকৈ পাৰ্ক কৰি। আৰু এইফালে মিলন ভাইৰ বাইকখন, মিলন ভাইৰ Honda SP 125 বাইকখন। আৰু এইফালে বকুল ভাইৰ বাইকখন আছে। বকুল ভাইৰ বাইকখনত আপোনাৰ সুমিত ভাই অলপ ফটো প'জ দি আছে। এইফালে বকুল ভাই ফটোশ্বুট কৰি আছে। আৰু মিলন ভাই থিয় হৈ আছে পৃথিৱীখনত। আৰু এইফালে মোৰ বাইক পাৰ্কিং কৰি ৰাখিছোঁ। এইফালে পৰিৱেশটো চাওক। তেতিয়া এজন চাহ বাগানৰ মালিক, এজন মানে বহুত এজন ইনস্পাইৰেশ্যনেল ব্যক্তি, মানে অসমীয়াত কি ক'ব এতিয়া, অনুপ্ৰেৰণাজনক ব্যক্তি। কাৰণ তই চাকৰিও কৰা, ইফালে তই খেতিও কৰি আছা। তো এইফালে চাৰিওফালে ইমান ধুনীয়া ধুনীয়া বাগান দেখি মানে কি কবি তোৰ, মানে আমাক কি হেৰি কবি আৰু কি সেইটা কওঁ অলপ। সেইটো কথাটো হ'ল কি, এতিয়া মোৰ বাগানৰ বিষয়ে ক'ম নে কি ক'ম? নহয় তোৰ বাগান মানে এইফালে চাহ বাগান আৰু তোৰো চাহ বাগান আছে। তো ইয়াতে আহি মানে কেনেকুৱা লাগিছে, ফিলটো কেনেকুৱা? কাৰণ তই এখন নিজৰ চাহ বাগানৰ মালিক। হয়, ইয়াত ভাল লাগিছে। তো ইয়াত পৰিৱেশটো একদম খুব শান্ত পৰিৱেশ। আৰু তাৰ লগতে একদম নিঃশব্দ, নিঃশব্দ মানে প্ৰকৃতিৰ মাজত, শান্তিৰ মাজত আহিছোঁ আৰু কি গাড়ী বেছি, গছ গছনি চাওক, কোনো শব্দ নাই। হয় কিন্তু মানে সেইটো খুব ভাল লাগিছে ইয়াত, মানে খুব ভাল জেগা। ইয়াত ফুৰিব আহিব লাগে একচুৱেলি। ফুৰিব আমিও আহোঁ মাজে মাজে, হয়নে নহয়? তো ময়ো ডিউটিত এইটো ৰাস্তাৰ মাজে দিয়ে যাওঁ। প্ৰায় মাজে মাজে যোৱা হয়। কিন্তু এইটো দি গ'লে মানে যিটো ভাইব আহে, তো সেইটো একদম বহুত বেলেগ মানে। মানে নেচাৰৰ লগত একদম কানেক্ট হৈ যোৱা, নেচাৰৰ লগত মানে কানেক্টেড আৰু কি। তো মানে সেইটোৱে ভাল। ইয়াতে চৰাই চিৰিকটিও দেখা পাব, যিহেতু গছ গছনিও আছে। চাহ গছৰ লগতে বেলেগ গছ গছনিও আছে, চৰাই চিৰিকটি দেখা পাব। সেইটো আৰু একদম ৰাস্তাটোতো তেনেকুৱা মানুহ অহা যোৱা নকৰে, খুব কম। ঠিকে আছে, বঢ়িয়া বঢ়িয়া। তো খুব ভাল পৰিৱেশ আৰু খুব ভাল পৰিৱেশ। হয় ঠিক আছে, বঢ়িয়া, ভাল লাগিল মানে। আৰু মই তোক একো সোধাই নাই, সুধি ফটো দে কিবা একটা। মানে ভাল লাগিল মানে। मैंने कुछ पूछा मैंने कुछ पूछा मैंने कुछ पूछा मैंने कुछ पूछा না আমার ভুল হয়েছে, আমার ক্ষমা করো। বহুত দিন পিছত লগ পালোঁ সুমিত ভাই, ভাল লাগিছে। তোৰ কথা আমি সদায় মনত কৰি থাকোঁ। বকুল ভাই তোৰ মেলাত অহা নাই না কিবা? মনত কৰি থাকোঁ, আমি আলোচনা কৰি থাকোঁ যে সুমিত ভাই কেতিয়া লগ পাম। দুখ লাগে না, তই এইটা ভিডিঅ'টো দুখৰ কথা ক'লি। আমাৰ আগৰ ভিডিঅ'টাতো তই দুখৰ কথা কৈছিলি। কি ক'ম মানে, মানে ইয়াতে ঠাই ইমান ধুনীয়া লাগিছে ঠাইখিনি, মানে ইয়াৰ পৰাতো যাব ইচ্ছা নাযায় আছে। মানে চাব পাৰিছে, এইফালে অলপ দেখাই লওঁ, এইফালে কি ধুনীয়া একেবাৰে চাহ বাগান। এতিয়া এইফালে দেখাই লওঁ, এইফালে এটা ধুনীয়া চাহ বাগান আছে। আৰু মানে কিন্তু যাব লাগিব, কাৰণ আমি ইয়াৰ পৰা যাম এতিয়া আন এটা ঠাইলৈ। এইটোৰ নাম হ'ল মাগুৰমাৰী, বিউটিফুল মাগুৰমাৰী। ইয়াৰ পৰা মাগুৰমাৰীত যাম। মাগুৰমাৰী মানে ধুনীয়া ঠাই দেখাম। তাত ফটোশ্বুট লোকেশ্যন আছে, ভিডিঅ' শ্বুট লোকেশ্যন আছে। আমি ইয়াৰ পৰা মানে এতিয়া তাত যাম। চ' ঠিক আছে, ভিডিঅ'টো চাই থাকক। চ' গাইজ আমি এতিয়া যাম মাগুৰমাৰীত। চলো সোনকালে মাগুৰমাৰী সুধি লওঁ। এতিয়াতো গমেই পাই, বকুল ভাই মোৰ বাইকখন চলাব আৰু মই বকুল ভাইৰ বাইকখন চলাম। চলো মাগুৰমাৰী, চলো এতিয়া মাগুৰমাৰী। য়েছ ঠিক আছে, মাগুৰমাৰী। চ' গাইজ ফাইনেলি মাগুৰমাৰী আহি পালোঁ। আৰু এইখিনি ঠাই মাগুৰমাৰীৰ এটা ফেমাছ এটা ঠাই, কাৰণ এইখিনি ঠাইত প্ৰাকৃতিক পৰিৱেশ যে ইমান সুন্দৰ। চাৰিওফালে ধুনীয়া ধুনীয়া গছ গছনি আছে, কাৰণে ইয়াতে সকলোৱে আহে। ইয়াতে কিছুমানে টাইম স্পেণ্ড কৰিবলৈ আহে, কিছুমানে ভিডিঅ' বনাবলৈ, ৰিল শ্বুটিং কৰিবলৈ আহে। চ' এইটো কাৰণে আমি বহুত দিন পৰা আহিম কৰি আছিলোঁ, আৰু আজি ফাইনেলি আহি পালোঁ। আৰু আহি পাই বহুত ভাল লাগিছে। আৰু এইফালে মিলন ভাই আৰু বকুল ভাই মানে ৰাস্তা হেৰাই গ'ল, মানে ইহঁতে অলপ আমাক এৰি আগত গ'ল, তো এইটো কাৰণে ৰাস্তা হেৰাই গ'ল। এতিয়া ইহঁতক ফোন কৰি আমি ৰিটাৰ্ণ মাতিম। আৰু চাব পাৰিছে ইয়াতে আমাৰ বাইকখন পাৰ্কিং কৰি ৰাখিলোঁ, বকুল ভাইৰ বাইকখন। আৰু ইয়াতে এতিয়াহে মানে ইহঁতে বকুল ভাই আৰু মিলন ভাই ৰিটাৰ্ণ আহি পালে। এইটো চাব পাৰিছে, বকুল ভাই আহি পাইছে।
মোৰ R50খন বাইক মোৰ R15 বাইকখনেৰে আৰু আপোনাৰ এই যে মিলন ভাইও আহি পালে এতিয়া তো ইহঁতৰ লগত সিহঁতক সুধিম মানে ইহঁতে কি ৰাস্তা হেৰি হৈছে নেকি এই বকুল ভাই এই তহঁতে কি ৰাস্তা হেৰাই গৈছে নেকি তো মই যে ইয়াতে হৰণ দি মাতি আছিলোঁ শুনা নাই যে মজা লাগিছে তিনিখন বাইক একেলগে আমি ইয়াতে ধুনীয়া ধুনীয়া ইয়াতে ফটো উঠিম ইয়াতে চাব পাৰিছে কিমান ধৰণৰ বাইক আহিছে এইবোৰ বহুত বাইক আহিছে ভাল লাগিছে চবে এনজয় কৰাৰ কাৰণে আহিছে আমাৰ বাইক তিনিখন ইয়াতে থৈছোঁ আমি ইয়াত ধুনীয়াকৈ ইয়াতে ফটো উঠিম ভিডিঅ' বনাম একদম ধামাকা ধামাকা চোৱা গাইজ বাইক দি আমাক কম্পেয়াৰ কৰি আছে বাইকটো নাই সেইটো দুখীয়া মানুহ ইহঁতে নাখাই থাকে ঠিক আছে মোৰ লগত গ'লে হ'ল মই খুৱাম ন সেইটো কথা নহয় মই খুৱাম সেইটো কথা নহয় আই মিন টু চে ইউ ডেট যে মানে কিবা কৈ আছিলোঁ পাহৰি গ'লোঁ কি ক'ম এতিয়া কিবা কৈ আছিলোঁ পাহৰি গ'লোঁ তো মাগুৰমাৰীত আহি অলপ মিলন ভাইৰ লগত কাজিয়াই হ'ল তো হয়তো আমাৰ মানে ইউটিউবত টাইটেলটো এইটোৱে হ'ব যে মিলন ভাইৰ লগত কাজিয়া এতিয়াই হ'ব পাৰে টাইটেলটো কি হয় নাজানো এতিয়া ভিডিঅ' এটা কমপ্লিট হোৱাৰ পাছত এডিটিং কৰাৰ পিছতে গম পোৱা যাব যে কি কৰা যাব চইচ আমি এতিয়া অলপ বাগানৰ ভিতৰ ফালে যাম কোনফালেদি যাব লাগে বকুল ভাই জানে ইফালেদিও চাব পাৰিছে বহুত মানুহ ইয়াতে আছে চব দূৰত দূৰত আছে নিজাকৈ এনজয় কৰি আছে চবে আমি কোনফালেদি যাওঁ ইফালে চিধা যাব লাগে না তোমাৰ চবে আগে আগে যায় মই ভিডিঅ' বনাই আছোঁ না যা সোনকালে 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 যা ইফালে মিলন ভাইৰ অলপ খং উঠিছে কাৰণ ই ঘৰত যাব খুজি আছে কাৰণ ৰাতিপুৱাই খাই ওলাইছে আৰু আমিতো আৰামছে ঘৰত খাই আহিছোঁ নিৰামিষ ভাত কিন্তু বকুল ভাইটো মিলন ভাইটো খাব পৰা নাই এইটো কাৰণে ইয়াৰ ভোক লাগিছে আৰু এইফালে সুমিত ভাইক চাব পাৰিছোঁ সুমিত ভাই মানে আইফোন দি আহি থাক আইফোন দি ধুনীয়াকৈ ফটো মাৰি আছে আৰু সেইফালে যাম নাই গাড়ীখন হ'লে না কোনফালে তো চাব পাৰিছে ধুনীয়া একদম কি ধুনীয়া ধুনীয়া চাল বাগান আছে ইয়াতে আমি মানে ধুনীয়াকৈ ফটো চটো উঠি ল'লোঁ আৰু ইয়াতে মানুহ চবে এনজয় কৰি আছে ইয়াতে যদি আপোনালোকে কিবা বিহুৰে হওক বা যিকোনো ধৰণৰ ভিডিঅ' শ্বুট কৰে নাইবা ফটো শ্বুট কৰে বা ৰিলচ বনায় ইনষ্টাগ্ৰামৰ কাৰণে নাইবা আমাৰ নিচিনা কৰে যদি ইউটিউবৰ ব্লগ বনায় তো এইখিনি ঠাই বহুত বঢ়িয়া পাৰফেক্ট জেগাখিনিৰ নাম মাগুৰমাৰী জিলা কোকৰাঝাৰ সাৰ্ভিচিং দিলে যেনেকৈ বাইক ঠিক হয় এনেকৈ মানুহ মানে মাজে মাজে হঠাৎ হঠাৎ সাৰ্ভিচিং কৰিব লাগে ঠিক থাকে তই চাব পাৰিছে বকুল ভাই আপোনাৰ ধামাকা ধামাকা ডাইলগ মাৰি আছে ইফালে দি ভাল হয় কিন্তু বকুল ভাইৰ ওপৰত মোৰ এটা খং আছে মানে কষ্ট কৰি ভিডিঅ' মই বনাওঁ ফেন ফল'য়িং ইয়াৰ বাঢ়ি আছে মানুহবোৰে যায় ইয়াৰ লগত চেল্ফি উঠে মোক পাত্তাই নিদিয়ে মানুহবোৰে যায় ইয়াৰ লগত হেণ্ডশ্বেক মাৰে মোক চিনি নাপায় কাৰ নাম নিৰ্মল কুমাৰ নাথ অকল এইটোৱে নহয় নেক্সট কম ল'ৰাটো বাদ দে ছোৱালীবোৰে যায় ইয়াক মেছেজ কৰে ইয়াৰ ফোন নম্বৰ বুজে মোকতো ল'ৰা পাত্তা নিদিয়ে কিন্তু ভিডিঅ' বনাই আছোঁ মই ফেমাছ হৈ আছে এইটো বকুল ভাই অভাৰ ডাইলগ মাৰা নাই মানে কি ক'ম মাতে ক'বাৰ উপায় নাই বেছি কৰি ক'লেতো আনছাবস্ক্ৰাইব কৰি দিবি সেইটো মোৰে লছকান হ'ব ইফালে মোৰ মিলন ভাই মোৰ ওপৰত খং কৰি আছে আৰু মই বকুল ভাইৰ ওপৰত খং কৰি আছোঁ আমি এতিয়া এনজয় কৰিব আহিছোঁ না কাজিয়া কৰিব আহিছোঁ এইটো নাজানে আৰু কি আমি ক'বই নোৱাৰোঁ যে কি কৰি তো মানে কনফিউজ হৈ গৈছোঁ ইয়াতে আমি কি কৰিব আহিছোঁ এনজয় কৰিব আহিছোঁ নে কাজিয়া কৰিব আহিছোঁ চইচ আমি ইফালে এটা চাৰিওফালে এটা ৰাউণ্ড আপ মাৰি আহিলোঁ তো ভাল লাগিছে চাৰিওফালে মানুহ আহি আছে এনজয় কৰি আছে ইফালে চাৰিওফালে মানে চব দূৰত দূৰত আছে নিজাকৈ বহি এনজয় কৰি আছে বতাহ খাই আছে ধুনীয়াকৈ ভাল লাগিছে আমি বৰ্তমান ইফালৰ পৰা ৰাউণ্ড মাৰি আহিলোঁ এই বাইকবোৰতো ইফালে ৰাখিছোঁ দেখিব পাৰিছে তো গাইজ আমি আহিলোঁ এটা বেলেগ ছাইডত এই মাগুৰমাৰী ভিউ পইণ্টৰে আমি ইয়াতে ধুনীয়াকৈ বাইকবোৰ ৰাখি দিলোঁ তো ইয়াতেও মানুহবোৰ এইবাৰ চাব পাৰিছে বিভিন্ন ধৰণৰ মানুহ ইয়াতে আছে চবেই ইয়াতে মানে টাইম পাছ কৰাৰ কাৰণে আহে সন্মুখত এটা চেল্ফি পইণ্ট আছে এতিয়া আমি উল্টাফালে আহিছোঁ ইয়াতে বহাৰ কাৰণে ধুনীয়াকৈ মানে এইবোৰ বাঁহৰ চিট বনাই দিছে আৰু এইফালেও ধুনীয়াকৈ বাঁহৰ চিট আছে এইফালে চাব পাৰিছে বকুল ভাইও বনাই আছে ভিডিঅ' আমাৰ বাইকখন ইয়াতে ৰাখি দিছোঁ ঠিক আছে চবে ইয়াৰ পৰা চবে যাব আৰম্ভ কৰিল এই যে চব বাইকবোৰ এতিয়া গ'ল আছে এতিয়াও ভালেকেইখন বাইক আছে কিন্তু চবে যাব ওলাইছে এই চাব পাৰিছে এই যে আপোনাৰ এই যে এখন R15 হোৱাইট কালাৰৰ সেইখনো যাই আছে আমাৰ R15টো ব্লেক কালাৰৰ তো চবে গ'ল আৰু তো আমিও এতিয়া যাম ইয়াৰ পৰা আমাৰ বাইকবোৰ ইয়াতে ৰাখিছোঁ বকুল ভাই অলপ ফোন কৰি আছে তো ঠিক আছে ভিডিঅ'টো ইমান দেৰিলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ যদি ভাল লাগিছে এটা লাইক কৰিব
যদি ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। চ' ঠিক আছে, বাই বাই।